ৰব ৰব আপুনি কিয় ইমান দৌৰি আছে অকণমান আপুনি ৰওকচোন আপুনি যে দৌৰি আছে আপুনি বাৰু যিটো বস্তু কাৰণ দৌৰি আছে সেইটো আপুনি পাবনে আপুনি ভাবিছে যে মই আপোনাক কিয় দৌৰাৰ কথা কৈছো হয় আপুনি দৌৰি আছে কিয় দৌৰি আছে আপুনি কিছুমান বস্তু নিজৰ জীৱনৰ পৰা এৰুৱাবলৈ বুলি আপুনি আগলৈ দৌৰি আছে আৰু কিছুমান বস্তু পাবলৈ আপুনি আগলৈ দৌৰি আছে প্ৰকৃততে কিন্তু আপুনি মই আমি সকলোৱে কেৱল দৌৰিছো প্ৰকৃততে আপুনি হয়তো ভাবিছে যে মই কি এৰিবলৈ বাৰু দৌৰি আছো আপুনি আপোনাৰ জীৱনত যিবোৰ সমস্যা আহিছে সেই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ অৰ্থাৎ সেইবোৰ এৰিবলৈ আপুনি আগলৈ দৌৰি আছে যাতে সমস্যাবোৰে আপোনাক কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে আৰু আপুনি সন্মুখৰ ফালে কিয় দৌৰি আছে জানে আপুনি সুখ বিচাৰি দৌৰি আছে আপুনি সন্মুখত সুখ দেখিছে আনৰ লগত তুলনা কৰি আপুনি সুখ দেখিছে কিন্তু প্ৰকৃততে আপুনি সেই সুখৰ বাবে আপুনি দৌৰি আছে কিন্তু আপুনি সেই সুখ পোৱা নাই আৰু আপুনি যি পিছফালে এৰিবলৈ সমস্যাবোৰ এৰিবলৈ যে আগলৈ দৌৰি আছে আপুনি সমস্যাবোৰকো এৰিব পৰা নাই সমস্যাবোৰ আপোনাৰ লগতে জড়িত হৈ আছে আপুনি বিচৰা সুখখিনিও কিন্তু পোৱা নাই কিন্তু আপুনি যি সুখ বিচাৰি গৈ আছে সুখখিনি আপুনি পাব কেনেকৈ এইটো এটা ডাঙৰ প্ৰশ্ন মোৰ মনতো এই প্ৰশ্নটো আহিছিল কিন্তু মই অনুভৱ কৰিছো যে সেই সুখবোৰ সৰু সৰু সুখবোৰ পাবলৈ হলে আমি দৌৰাটো বন্ধ কৰিব লাগিব আমি সুখৰ পিছত নদৌৰি বা আমি আমাৰ সমস্যাবোৰ এৰিব বাদ দি যদি আমি সেই সমস্যাবোৰৰ লগত যদি আমি মুখামুখি হৈ সেই সমস্যাবোৰ যদি আমি সমাধান কৰোঁ তেতিয়াহ'লে আপুনি দেখিব যে সুখবোৰে উভতি আহি আপোনাক লগ দিছে আৰু সমস্যাবোৰ আপোনাৰ জীৱনৰ পৰা লাহে লাহে আঁতৰিবলৈ আৰম্ভ কৰিছে গতিকে সেয়ে মই কৈছো আপুনি দৌৰাটো বন্ধ কৰক আপোনাৰ সন্মুখত যিবোৰ সমস্যা আহিছে সেই সমস্যাবোৰৰ লগত মোকাবিলা কৰক তাক সমাধান কৰক দেখিব আপোনাৰ বাবে সুখবোৰে চাৰিও দিশৰ পৰা আহি আপোনাক লগ দিছে আৰু আপুনি সুখ অনুভৱ কৰিব যেতিয়ালৈকে আমি সমস্যাবোৰৰ পৰা আঁতৰিবলৈ চেষ্টা কৰিম তেতিয়ালৈকে কিন্তু আমাৰ ওচৰলৈ কেতিয়াও সুখ নাহিব আৰু সমস্যা সমাধান কৰিলে আমাৰ চাৰিওপিনৰ পৰা সুখ আহি আমাৰ মন ভৰাই তুলিব আজিলৈ এৰিলো মোৰ এই কথাখিনি যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোক যদি এনেকুৱাকৈ পুনৰ লগ পাব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব নমস্কাৰ